কবিতাৰ শিৰোনাম বৃদ্ধাশ্ৰমৰ পহিবাত্ৰী মই। হাতত লাখুটি এডাল লৈ কেতিয়াবা মই ঘূৰিছো আশ্ৰমৰ ইমূৰৰ পৰা সিমূৰলৈ, কিন্তু সেয়াতো নহয় শৈশৱত থাকোঁতে দেউতাৰ হাতত ধৰি কৰা মৰ্ণিং ৱাক, নতুবা পতিদেৱৰ হাতখন মৰমতে টানকৈ ধৰি নৈ পাৰত ঘূৰি ফুৰা ইভিনিং ৱাক। আজি মই ঘূৰি ফুৰো বুকুত অজস্ৰ বেদনা লৈ, দুচকুত অশ্ৰুৰ গ্লানি বৈ থাকে। কেতিয়াবা উভতি যাওঁ স্মৃতিৰ বাটেৰে সুদূৰ অতীতৰ ৰঙীন জীৱনলৈ। কাহানিও লিখা নাছিল য'ত বৃদ্ধাশ্ৰমেই হ'ব যে মোৰ একমাত্ৰ আশ্ৰয়থলী। বিষাদবোৰে বৰকৈ ঘেৰি ধৰে যেতিয়া দেখা পাওঁ কোনোবা মাতৃৰ চৰণত পুত্ৰই পবিত্ৰ মনে কিবা দান কৰিব আহে। আবেগবোৰ পাৰ ভাঙি আহে আৰু নিজৰ পুত্ৰই বহি বুলি খেদোৱাৰ কথা সঘনাই মনলৈ আহে। এইজন পুত্ৰই যেতিয়া মোৰ গৰ্ভত থিতাপি লৈছিল, বংশৰ প্ৰদীপ ল'ৰা সন্তানৰ জন্ম দেখি আইতাই নাকে মুখে চুমা দিছিল। দেউতাকে আনন্দত মতলীয়া হৈ ঘৰত সুখৰ বইনা বোৱাইছিল। কল্পনাতে দেখিছিলো পুত্ৰ বধূৰ নাতিনীৰ সৈতে পাতিম আমি এক আনন্দৰ মেলা। পিতৃৰ বিয়োগত শেষ হৈছিল সপোন, বিধাতাই খেলিছিল ভাগ্যক লৈ খেলা। বোৱাৰীৰ ওচৰত হৈ গৈছিলো মই চকুৰ কুটা দাঁতৰ হোল। সময়ে সময়ে কৈছিল পুত্ৰক পঢ়িছনিক উলিয়াই দিয়াই ভাল। বোৱাৰীৰ অত্যাচাৰত অশ্ৰুবোৰ আহিছিল বাগৰি, তথাপিও কৈছিলো হাত জোৰ কৰি, নালাগে মোক অন্ন বস্ত্ৰ, নালাগে মোক সুখ। পুত্ৰৰ মুখখন চাই থাকিবলৈ দিয়া অন্তত পাহৰি যাম মোৰ সমস্ত দুখ। যোগ্য মোৰ নাছিল চাকৰিয়াল পুত্ৰবধূৰ আট্টালিকা, বিলাসিতা ঘৰত থকাৰ সৌভাগ্য মোৰ নাছিল একে টেবুলত বহি আহাৰ প্ৰাণ কৰাৰ। সেইবাবেই দি থৈ গ'ল মোক বৃদ্ধাশ্ৰমত। সহিব নোৱাৰা কঠোৰ আঘাত পাইছো যদিও প্ৰাণত,